Hi guys, আজি আহিছো পান্ধুৱা ঘাটলে সাসনি পান্ধুৱা ঘাট এয়া হৈছে পান্ধুৱা ঘাট একচুয়ালি কিদিন যিমান জায়গা ঘুৰিছো না সব বুঢ়ী দিহিঙৰ পাৰে পাৰে আছে আৰু এয়াও হৈছে ইখনে বুঢ়ী দিহিংখনে হয় পৰহি মেৰবিল গলো কালি গৈছো টিপাম ফাকে তাতেও আছে বুঢ়ী দিহিং নৈখন আৰু ইয়াতো এয়া বুঢ়ী দিহিং নৈ ইয়া পান্ধুৱা ঘাট ওখন নাওখন দেখিছেনে দূৰত এখন নাও আছে আৰু ভালে কিখন নাও আছে ইফালে এখন নাও আছে আৰু পাৰে পাৰে কেজুপামান বগৰী গছ আছে ভাল লাগিলে জায়গাটো আৰু ইয়াৰ পিছত যাম গাভৰু দলঙলে গতিকে তালৈকে যাম বহুত ধুনীয়া হয় বুলি ঠাইটুকুৰা গতিকে এয়া চাবলৈ মই বেছি মন গৈ আছে যিকিন হক পান্ধুৱা ঘাটটো চালো এটা তালৈকে যাম আৰু অৱশ্যে ইয়াৰ বগৰী খালে বম টেষ্টি হয় একদম বালিচহীয়া বগৰী গতিকে এতিয়া তালৈকে গৈ আছো চাই থাকিব ভিডিঅ'টো দেই গাভৰু দলঙলৈ যোৱা এয়া হৈছে ৰাস্তাটো আৰু এখন ইয়াতে লিখা আছে স্বাগতম গাভৰু দলং পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ সাসনি জলকল্যাণ সুৰক্ষা সমিতিৰ উদ্যোগত স্বৰ্গীয় ৰঞ্জিত শইকীয়াৰ সোঁৱৰণত এনেকৈ দিছে আৰু ইয়াৰ পৰা 300 মিটাৰ গ'লেই আমি পাই যাম গাভৰু দলং এইবোৰ চাগে মানুহ তালৈকে গৈ আছে আৰু এয়া গাভৰু দলং পৰিৱেশ পৰ্যটন প্ৰকল্প গেটখন এৰি আহিলেও বগৰীসোপা আৰু এয়া গাভৰু দলংখন পাই গলো আগতে আমাৰ বাইক নহয় স্কুটিখন পাৰ্ক কৰিলো এইখন হৈছে গাভৰু দলংখন এয়া মানুহখিনি অহা যোৱা কৰি আছে আৰু এই দলংখনেৰে মানে গাড়ী বাইক একোৱে নাযায় কেৱল মানুহ খোজ কাঢ়িব পাৰিব আৰু চাইকেল যায় চাগে ন আৰু তলৰে এইটো ৰাস্তাটো ওপৰলৈ যাম বাৰু অকমান পিছত আৰু কৈ আছিলো যে গাভৰু দলং এয়া পাই গলো গাভৰু দলংখন অকমানটো আগতে দেখুৱাই দিলো এতিয়া গোটেই দলংখন দেখুৱাইছো দেই ইয়াৰ পৰা অকমান দূৰলৈ আহিলো বাৰু তাৰপিছত এইফালে পৰা মানুহ পিকনিক খাই আছে এইটো পৰাটো খাইছিলে চাগে কাৰণ ইয়াতে অকমান লেতেৰা চেতা দেখিছো মানে লেতেৰা মানে কি আৰু যেবিলাক প্লাষ্টিকৰ এইবিলাক পেলাইছে বাকী ইয়া বুঢ়ী দিহিংখন ইয়া গোটেই দলংখন হয় আজি আমাৰ খাদ্য তালিকাত আছে পুৰা গাহৰি অলৰেডি পুৰা হৈ গ'ল আধাখিনি দেখুৱাই দিয়া ইয়া পুৰা হৈ গ'ল মজা আছে খাম আমি এইটো কি পাত আছিলে এইটো তৰাপাত নহয় এইটো আৰু এইখিনি প্ৰস্তুত হৈ আছে ধুনীয়াকৈ আমাৰ গাহৰি হৈ গ'ল প্ৰস্তুত এতিয়া মই গাহৰিটো খাওঁ দেই আমাৰ খানাটো খতম কৰি এতিয়া গাভৰু দলংখনত মানে ভৰি দিবলৈ ওলাইছো আৰু ইয়াতে এখন আছে বৰ্ড এখন তাতে আছে নিৰ্মাণ 1976 চন দৈৰ্ঘ্য 700 মিটাৰ আৰু মুঠ খুঁটা আছে ইয়াতে 11টা এতিয়া ওপৰলৈ যোৱা ৰাস্তাটো হৈছে এনেকুৱা আৰু ইয়াতে এখন আছে অনুগ্ৰহ কৰি দলঙৰ সৌন্দৰ্য আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সুস্থ আৰু সুন্দৰ কৰি ৰাখোৱা হওক এয়া সুস্থ আৰু সুন্দৰ কৰি ৰাখিবলৈ গৈছে এতিয়া এইফালে যাব পাৰি আকৌ এইফালে যাব পাৰি মই এইফালে যাম কাৰণ ইয়াতে মই সুস্থ কৰি ৰাখিম ন পৰিৱেশটো কাৰণ বাই চান্স যদি পৰি যাব লগা হয় এই ঠাণ্ডাত যে ব্ৰহ্ম দুখ পাম সেইটো কাৰণে ইয়াতে মানুহ ফুৰিবলৈ আছে কেনেকুৱা ঠাণ্ডা এটা লাগিছে অ বাপৰে বাপ আগতে হেনো এইবিলাক তাৰৰ আছিলে আৰু এইবিলাক চব কাটি লৈ গৈছে ইয়াৰ পৰা এই দলংখনৰ যে ইমূৰৰ পৰা সিমূৰ নেদেখি দেই কিন্তু ইমান ধুনীয়া হয় এতিয়া যে এইখিনি খোজকাঢ়ি গৈ আছো চাউণ্ড এটা কৰি আছে ভয়ো লাগিছে আৰু ভালো লাগিছে সাসনিৰ পৰা যিমানবোৰ গেছ আৰু তেল মানে ইয়াৰ পৰা যায় এই দুডাল পাইপ দেখিছেনে ইয়াৰ ফালে এই দুডালি যায় মানে দুডাল নহয় তিনডাল আছে এডাল এইখিনিয়ে যায় মূল নৈখন যে এইখিনি পৰাহে আৰম্ভ হৈছে এইখিনিৰ পৰা কৈ আৰম্ভ হৈ পেলাই এইটো চাইড এনেকুৱা আৰু আধা ৰাস্তাটো দেখিছে নহয় আধা ৰাস্তাটো সেইখিনিলৈকে গোটেই একদম দলংখনেই আছে আৰু আধা পা
একে ইটো পাৰ পাবলৈ লৈছোঁ চাওক না পানীৰ ৰং কি ধুনীয়া সেউজীয়া সেউজীয়া একদম এতিয়া মই নামি যাম দেই এফালে নামি যাম কৃষ্ণ কৃষ্ণ ভাইটিৰ নিচিনাকে মই নগ'লে হ'ল আজি চেণ্ডেলযোৰ পিছল মানে ন সেইকাৰণে ভাবিছিলোঁ পিছলৈ পৰোঁ নেকি কিন্তু নপৰিলোঁ এইখন আহিবলৈ কোনে কৈছিলে ইয়াতে আহিবলৈ ৰাতিপুৱা ভাই মানে নাই কোৱা এই লাভটো যেতিয়া উঠিলোঁ নিজে অকলে অকলে ঘূৰি আছোঁ সি ঘূৰাই দিছে এই আমাৰ ঘূৰণীয়া ঝুলনা আৰু ঘূৰণীয়া ঝুলনাখন ঝুলি আছোঁ অকলে অকলে এইখন ব্ৰিজখন গাভৰু দলং বেলিটো অলৰেডি গ'লেই পাব লাগে আকৌ এইফালে চোৱা তুমি ৰখি থাকা নদীখন চাব লাগিব নহয় ঘূৰিবলৈ নুঠিবলৈ ভাগৰি গৈছে অকণ ওপৰত ফটো নেমাৰি ঘূৰাই ঘূৰাই তুমি ফটো মাৰি ফটো নুঠে নহয় ভিডিঅ' কৰিছা নেকি ভিডিঅ' আকৌ মই ঘূৰাই ঘূৰাই ফটো মাৰিছে নি বোলো আল্টিমেট ঝুলনা দেই মজা লাগিছে একদম অকলে অকলে ঝুলিছোঁ ব্ৰিজখনৰ সিটো পাৰৰ পৰা এতিয়া আকৌ উল্টা ছাইডটোলৈকে গৈ আছোঁ যিটো ছাইডৰ পৰা আহিছিলোঁ এতিয়া কিমান টাইমত সেইটো পাৰলৈকে গৈ পাওঁ 4:47 মানে সেইটো পাৰৰ পৰা উঠিছোঁ এতিয়া সেইটো পাৰ কেইটা বজাত পাওঁ মানে কিমান মিনিট লাগে সেইটো চাম তাৰপিছত জনাই আছোঁ আৰু এতিয়া ব্ৰিজখনৰ ইটো মূৰে আহি পালোঁ সম্পূৰ্ণ 10 মিনিট লাগিলে পাৰ হওঁতে আৰু চাগে অকণমান কমকৈ লাগিলে হয় কিন্তু চাইকেলবিলাক যিহেতু পাৰ হৈ আছে গতিকে সম্পূৰ্ণ 10 মিনিট এই টুকুৰা ঠাই যে হাইলাকান্দি বঙাইগাঁৱৰ যিটো টাউনশ্বিপ অইলৰ এইটো আছে সেইটোৰ নিচিনা দেখিবলৈ দেই 1976ত এইখন দলংখন যেতিয়া নিৰ্মাণ কৰা হৈছিলে তেতিয়া যিসকলে ইয়াতে ডাটা আছিলে ডাটাসকলৰ নামসমূহ ইয়াতে আছে এতিয়ালৈকে ইয়াতে 27গৰাকী ডাটাৰ নাম ইয়াতে তেওঁলোকে ধুনীয়াকৈ দি থৈ দিছে ডাটা ফলক আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো সন্ধিয়া হৈ গ'ল আৰু ঠাণ্ডা দিনতো সন্ধিয়া হয়ে ন সোনকালে গতিকে বেলিটো লহিয়ালে আৰু এতিয়া আজি ব্লগটো ইয়াতে সামৰিছোঁ বহুত ভাল লাগিলে গাভৰু দলঙৰ নামটো শুনি আছিলোঁ আজি ইয়ালৈকে আহিলোঁ আৰু ভাল লাগি গ'ল তোমালোকৰ কেনেকুৱা লাগিলে বাৰু সেইটো ক'বা নেকি বৰ ভাল লাগিলে এইফালে বহুত মজা ক'ব ওলাইছিলোঁ বৰ ভাল লাগিলে বহুত মজা গতিকে আজিলৈ ইমানেই আৰু দেই ৰাইজ বাই বাই